ধনশিৰি বজাৰ দুৰৱস্থা নাই কোনো প্ৰস্ৰাৱগাৰ নাই কোনো শৌচাগাৰ বিভিন্ন দোকানৰ পৰা ৰাজহৰ বাবদ সংগ্ৰহ কৰে 20ৰ পৰা 30,000 টকা টকাখিনি যায় কলৈ হামৰেড কেছে মুখ্য শাখাৰ উদ্যোগ স্বচ্ছ অভিযান বজাৰ এলেকাত ঠায়ে ঠায়ে বাহৰ ডাষ্টবিনৰ ব্যৱস্থা সাফা পানী বেথানী ব্যাপ্তি চাৰ্জৰ গেট মুকলি পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ধনশিৰি বজাৰ বৃহত্তৰ ধনশিৰি এলেকাৰ এক প্ৰকাৰ প্ৰধান বাণিজ্য স্থান এই ধনশিৰি বজাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা ভিন্ন প্ৰকাৰৰ প্ৰসাধন সামগ্ৰী কাপোৰ কানি ৰোগীৰ বাবে ঔষধৰ সংগ্ৰহ বা প্ৰাপ্তিৰ থলী এই ধনশিৰি বজাৰখনেই ইমান গুৰুত্বপূৰ্ণ আৰু পুৰণি বজাৰখনত কিন্তু নাই কোনো ৰাজহুৱা প্ৰস্ৰাৱগাৰ অথবা শৌচাগাৰ বজাৰ কমিটিয়ে ৰাজ্যৰ এই গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি কেতিয়াও মন কাণ কৰা নাই অথবা জানিও বা দেখিও একো কৰা নাই চকুমুটা কুলিৰ ভাও ধনশিৰি বজাৰ কমিটি হয় এইখন ধনশিৰি বজাৰ এলেকাত নাই কোনো ৰাজহুৱা প্ৰস্ৰাৱগাৰ অথবা শৌচাগাৰ বজাৰলৈ বুলি অহা আৰু ৰোগ দেখুৱাবলৈ অহা ৰোগীসকল জৰুৰী অৱস্থাত শৌচ প্ৰস্ৰাৱ কৰিবলৈ নাই কোনো শৌচাগাৰ অথবা প্ৰস্ৰাৱগাৰ নাগালেণ্ড অসম সীমান্তবাসীৰ একমাত্ৰ গুৰুত্বপূৰ্ণ বজাৰত দৈনন্দিনে মানুহৰ আহ-যাহ চলে আনহাতে ৰেলৱে ষ্টেচন ওচৰ হোৱা বাবে ধনশিৰি এলেকাৰ দূৰৱৰ্তী যাত্ৰী এই বজাৰৰ মাজেৰে অহা-যোৱা কৰিব লাগে কিন্তু সেই একে অসুবিধা জৰুৰী সময়ত প্ৰস্ৰাৱ বা পায়খানাৰ উপায়ন্তৰ ৰাইজে জৰুৰী সময়ত কোনোবা গৃহস্থৰ ব্যক্তিগত শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰিবলগীয়া হয় এইদৰে সুদীৰ্ঘ দিনৰে পৰা এই ধৰণৰ অসুবিধাত পৰি হাহাকাৰ কৰি আহিছে ধনশিৰিবাসী স্মৰণযোগ্য যে ধনশিৰি টাউন এলেকাত নপৰে বাবে এই সমগ্ৰ বজাৰখনৰ নিয়ন্ত্ৰণ কৰে ধনশিৰি বজাৰ কমিটিয়ে সেই হিচাপে বজাৰ কমিটিৰ দায়িত্ব আছিল 2 বা 3 ঠাইত ৰাইজৰ সুবিধাৰ্থে ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু শৌচাগাৰ নিৰ্মাণৰ ব্যৱস্থা কৰা আমাৰ ধনশিৰিৰ পৰা জানা পৰা গৈ আছে জানিব পাৰি আছো আমি ইয়াত ধনশিৰিত কিমানখিনি ডেভেলপ হৈছে কিমানখিনি ডেভেলপ হোৱা নাই আৰু ক'ত ইউৰিনেল আছে টয়লেট আছে বা কিমান ডেভেলপ হৈছে হোৱা নাই আমি ধনশিৰিৰ পৰা জানিব পৰা গৈ আছে এয়া আহক সব আমি জানিব পৰা গৈ আছো আমাৰ লোকৰ দোকানী সকলো দোকানদাৰৰ লগত আমি জানিব পৰা গৈ আছো দোকানীবিলাকে ক'ব ক'ত কি আছে নাই বাইদেউ ইয়াত মানে ইউৰিনেল বা টয়লেট ক'ৰবাত আছে নেকি আপোনাৰ মতেতো ইয়াত নাই ঠিক আছে ইফালে টয়লেট আৰু ইউৰিনেল কোনফালে আছে দাদা টয়লেট ইউৰিনেল নাই ন কিমান দিনৰ পৰা নাই এইটো ইউৰিনেল ইফালে ক'ত আছে দাদা টয়লেট ইউৰিনেল নাই ধনশিৰিৰ পৰা জানিব পৰা গৈ আছে বজাৰ আমাৰ ধনশিৰি বজাৰ কিমানখিনি ডেভেলপ হৈছে কিমানখিনি ডেভেলপ হোৱা নাই ক'ত কি আছে কি নাই আমি ৰাইজৰ পৰা জানিব পৰা গৈ আছো দাদা ইয়াত ইউৰিনেল টয়লেট ক'ৰবাত আছে নেকি নাই কিমান দিনৰ পৰা নাই এইটো বহুত বছৰ 67ৰ পৰা নাই হয় নেকি 67ৰ পৰা নাই ইয়াত এনে ধনশিৰি বজাৰত কমিটি আছে নেকি থাকিব আছে বাজাৰ কমিটি তেওঁলোকৰ অফিচ ক'ত আছে ইয়াতে বাজাৰ কমিটি অফিচ হয়তো নাই এইটো হয় নেকি এইটো বি আমি বনাইছে আমাৰ মাটি হয় নেকি এইটো আমি বনাইছে আমাৰ মাটি হয় আপুনি জানি আচৰিত হ'ব যে ধনশিৰি বজাৰৰ এই সমূহৰ দোকান চাহভাতৰ হোটেলৰ পৰা ঔষধালৰ পৰা ধনশিৰি বজাৰ কমিটিয়ে প্ৰতিমাহে ৰাজহৰ নামত সংগ্ৰহ কৰে সৰ্বমুঠ 20ৰ পৰা 30,000 টকা ৰাইজৰ অভিযোগ যে এই সমূহ টকা বজাৰ কমিটিয়ে কি কৰে এখন শৌচাগাৰ প্ৰস্ৰাৱগাৰ নিৰ্মাণৰ বাবদ খৰচ কৰিব নোৱাৰা এই সংগ্ৰহিত টকাখিনি যায় কলৈ এই ক্ষেত্ৰত স্থানীয় ধনশিৰি এলেকাৰ হস্তক ৰাইজে ধনশিৰি সমষ্টিৰ জনপ্ৰতিনিধি প্ৰদীপ ডিফুচাৰ হস্তক্ষেপ কামনা কৰিছে কিন্তু জনপ্ৰতিনিধি গৰাকীৰ ৰাইজৰ সুবিধাৰ্থে
এই বিষয় সন্দৰ্ভত কিবা পদক্ষেপ গ্ৰহণ কৰিব নে নাই হেয়া অনাগত সময়তহে দেখিলেহে লিখিব পৰা যাব ধনচিৰিৰ পৰা বিশেষ প্ৰতিবেদক ধনচিৰি কেৱল সাফাই কৰ্মী আশাত বহি থকা নাই হামৰেন কেছে মুখ্য শাখাৰ সদস্যববীয়াসকলে হাতে কামে লাগি সমগ্ৰ বজাৰ এলেকা জাৰু মাৰি সাফা কৰিলে ছাত্ৰ সংগঠনৰ সদস্যসকলে ইমানেই নহয় বজাৰ এলেকাত নিৰ্দিষ্ট দোকান কেইখনৰ মাজে মাজে বজাৰ অলাগতিয়াল সামগ্ৰীসমূহ জধে-মধে নেপেলাই কেৱল ডাষ্টবিনতে পেলাবলৈ বাহিৰে নিৰ্মিত ডাষ্টবিন দিয়াৰ ব্যৱস্থাও কৰিছে ছাত্ৰ সংগঠনৰ সদস্যসকলে হয় পৰমুখাপেক্ষী হোৱা নাই হামৰেন কেএছৰ সদস্যববীয়াসকলে তেওঁলোকে হামৰেন টাউন কমিটিৰ অধীনস্থ সাফাই কৰ্মীসকলক বাট নেচাই ধুনীয়া হামৰেন চহৰখনত অধিক আটক ধুনীয়া ৰূপত তুলি ধৰিবলৈ এই মহৎ প্ৰয়াস কৰিছে চাওক কিদৰে ছাত্ৰ সংগঠনৰ সদস্যসকলে বজাৰৰ আৱৰ্জনা হাৰি পুচি নিকা কৰিছে হয় নিজৰ চহৰ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ দায়িত্ব প্ৰত্যেক চহৰবাসীৰে এই কথাকে কামেৰে আদৰ্শ স্বৰূপ দেখুৱাই গৈছে তেওঁলোকে হামৰেনৰ পুৰণি বজাৰ আৰু নতুন বজাৰ সমগ্ৰ এলেকাতেই পৰিষ্কাৰ ৰখাৰ সংকল্প লৈছে আনহাতে আজি বজাৰ এলেকাত যি স্থানত ডাষ্টবিনৰ ব্যৱস্থা কৰিব পৰা নাই শীঘ্ৰে এই সমূহ স্থানতো অতি শীঘ্ৰে ডাষ্টবিনৰ ব্যৱস্থা কৰিব বুলি আমাৰ সাংবাদিকৰ আগত মতামত ব্যক্ত কৰিছে হামৰেন কেএছৰ মুখ্য শাখাৰ সদস্যববীয়াসকলৰ এই কাৰ্য অতিশয় প্ৰশংসনীয় বুলি স্থানীয় বহু সচেতন ব্যক্তিয়ে মত প্ৰকাশ কৰে হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ আগন্তুক লোকসভা নিৰ্বাচনৰ উপলক্ষে কৰি জিলাখনৰ শাসকীয় দল বিজেপিয়ে যিকোনো কৌশলেৰে ভোটাৰ ৰাইজৰ মন জয় কৰাৰ বাবে কৰিছে নতুন কাৰ্যসূচী সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চাপাপানী বেথানী ব্যাপ্তিষ্ট চাৰ্জৰ গেট নিজা উদ্যোগেৰে নিৰ্মাণ কৰি শুক্ৰবাৰে নৱনিৰ্মিত গেটখন মুকলি কৰিলে জিলা উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে সৌহিদিনা অসম প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে আহি নিৰ্বাচনী ৰণসিঙা বজাই থৈ যোৱাৰ পিছত শাৰদীয় আনন্দ উৎসাহৰ মাজতো মনে মনে বহি নাথাকিল সাহসীয় বিজেপিৰ নেতাসকল হয় যি সময়ত পৃথিৱীখ্যাত নদীদ্বীপ মাজুলী অঞ্চলত নতুনকৈ খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত লোকসকলে নিৰ্মাণ কৰা গীৰ্জাঘৰ উচ্ছেদ কৰিছে সাতসাগৰ 13 নদীৰ ধৰ্মক আকোৱালি লোৱাৰ বাবে অঞ্চলটোৰ অধিকাংশ জ্যেষ্ঠ ব্যক্তিসকল জাঙুৰ খাই উঠিছে এনে সময়তে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে মনৰ চূড়ান্ত উদাৰতা প্ৰদৰ্শন কৰি নিজাববীয়াকৈ চাফাপানীত বেথানী বাপ্তিষ্ট চাৰ্চৰ বাবে এখনি লোহাৰ গেট প্ৰদান কৰিছে নিজে প্ৰদান কৰা গেটখনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে শুকুৰবাৰে অহা 25 আৰু 26 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া বেথানী বাপ্তিষ্ট চাৰ্চৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰাক মুহূৰ্তত কাৰ্যবাহী গৰাকীৰ এই অৱদানে চাৰ্চৰ কৰ্তৃপক্ষ তথা সদস্যসকলক উৎসাহিত কৰিছে মুকলি অনুষ্ঠানত সদস্যগৰাকীক কাৰ্বি পোহৰে উষ্ম আদৰণি জনাই চাৰ্চ কৰ্তৃপক্ষৰ তৰফৰ পৰা বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Kopili Family Restaurant, a fine dining restaurant, the most flavorable and exciting meals made with passion. Ethnic cuisine like Indian tandoori, Chinese, Pan-Asian and Karbi kitchen. Special food items like seafood dishes, fish and prawns are served. Pork special like barbecue pork spare ribs and Northeast style pork curry. Wait! Not only this, Durga Puja special buffet starts from 17th and valid till 19th of October 2018. Also, the restaurant does catering order for parties, events, wedding, etc. It also offers free home delivery services. Distance and minimum order. Within 2 kilometers, rupees 500. 2 to 5 kilometers 700 and 7 to 10 kilometers rupees 2500. For queries and services contact at 6901312934 or 6901312930.
Kopili Family Restaurant, 4th floor, HRSA Complex, Dharamnala Road, Diffu, near Bazar, India. Big sale! Up to 20% off on baby wear, 5% off on grocery items and 6% off on beauty and personal care. Also special Durga Puja offer on ladies and gents wear. To avail this opportunity, step in Saraswati Superstore right now. Home delivery services are available within 3 kilometers radius of Diffu. For more details and services, please contact at 70024 56806 or 9957 537019. Saraswati Superstore, MS Hans Enterprise, near Mamta Pharmacy, Diffu Main Market. Hurry up, hurry up! Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors, opposite of DIG Bungalow, Diffu Manje Road, Karbi Anglong, Diffu. For more queries, please contact 9613731109 or 9101147818. J&J Mandu has come to twist your taste with ethnic traditional dishes, noodles, rice, main course, beverages, soups and many more. A restaurant that makes you feel alive and energized. You can be out there enjoying the things you love. Parties like wedding parties and birthday parties are also taken up. On any occasion, the order must be given at earliest time. For more queries, please contact 9435 925 116. J&J Amandu, Diffu, Karbi Anglong, Birla, near Bharat Petrol Pump. A family restaurant, a part of your family. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come on, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of gents wear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc.
Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar India. বিৰতি পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলং জিলা বঠাত লাংছ চেৰদিহুন আকলামত উখল মাখল পৰিৱেশৰ মাজেৰে সামৰণি পৰিল ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ কাৰ্বিসকলৰ কলা কৃষ্টি তথা সংস্কৃতি বিকাশ তথা বিশ্ব দৰবাৰত অধিক জনপ্ৰিয় কৰি তোলাৰ গঠিত কেচিএছৰ কেন্দ্ৰীয় কমিটিৰ অধীনত অনুষ্ঠিত বঠাত লাংছ মাণ্ডলিক কেচিএছৰ উদ্যোগত ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী সফল সামৰণি পৰিল যোৱা শুক্ৰবাৰে বঠাত লাংছ মাণ্ডলিক কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত আয়োজন কৰা এই মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱত ১২টা কেচিএছ গোটৰ সাংস্কৃতিক দলে যোগদান কৰি বিভিন্ন পৰম্পৰাগত নৃত্য গীত প্ৰতিযোগিতাত অৱতীৰ্ণ হয় কাৰ্বিসকলৰ পৰম্পৰাগত কলাৰ লগতে বং ঐ আলোন হাচাকে কাণ বাথিলি কে আপ হাম্ফি কাপাথু নিমচ কেৰু ৰিকনং চিণ্ডি আদি নৃত্য গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৪ দিনীয়া কাৰ্যসূচী মহোৎসৱৰ উপলক্ষে শুক্ৰবাৰে শান্তি সমদল উলিয়াই আৰু বিয়লি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় সভাত কাৰ্বি সমাজত হেৰাই যাব ধৰা বিভিন্ন পৰম্পৰাগত নৃত্য গীত কৃষ্টি সংস্কৃতিসমূহৰ সংৰক্ষণ আৰু সম্প্ৰসাৰণৰ ওপৰত বিশদ আলোচনা কৰা হয় বঠাত লাংছৰ পৰা জাচন ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ২৬তম কাৰ্বি যুৱ মহোৎসৱৰ সফলভাৱে সামৰণি পৰিল বৰজানতো বৰজান খেলপথাৰত লৰচুটি মঞ্চত অনুষ্ঠিত হয় ১৬ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ এই ৪ দিনীয়া বৰ্ণাঢ্য যুৱ মহোৎসৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত আছিল ৰং মাৰ্ফি ৰং বে আৰ্নি এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা ৰাজহুৱা অনুষ্ঠানত তথা বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে বৰজান বিশিষ্ট সমাজসেৱী জয়সিং টিমুঙে যোগদান কৰে সন্মানীয় অতিথি হিচাপে বিশিষ্ট সমাজসেৱী সুৰেন টিমুং কেন্দ্ৰীয় মুখ্য পৰ্যবেক্ষক সুৰেন হানছে বিশিষ্ট সমাজসেৱিকা লীনা হানছেপি প্ৰমুখ ব্যক্তিসকল উপস্থিত থাকে চাৰিদিনীয়া বিভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা শিল্পীসকলৰ উপৰিও দল হিচাপেও পুৰস্কৃত কৰে বৰজান মাণ্ডলিক যুৱ মহোৎসৱৰ অভ্যৰ্থনা কমিটিয়ে সেইমতে উত্তম শৃংখলাবদ্ধ দল হিচাপে বিশেষ পুৰস্কাৰ লাভ কৰে ফংলাংছো কেচিএছ কুড আৰু অবে সিংৰি কুটে মংগল সিং ইংহি ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ